হেল্ল' গাইছ, ৱেলকাম বেক টু মাই জেডি নিউ ব্লগ। আজি আমাৰ ঘৰৰ কাষত এখন বাগান আছে, তাতে অলপ ফুৰিব আহিছোঁ। চাওঁ এতিয়া বলক আমি গৈ থাকোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাব নাপাহৰিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন চাওক, আমি বাগান পাই গ'লোঁ। এইখন অলপ দেখা গৈ আছে। এইখন গাইছ এতিয়া বৰ্তমান গৈ আছে বাগানখন, আৰু অকণমান আছে বাগানখন পাবৰ কাৰণে। চাওক, আগপিনে এটা ডাঙৰ নলা আছে, ই চাইকেল চলাই আছে। আগপিনে এটা ডাঙৰ নলা আছে। এতিয়া বলক আমি নালাতে সোমাই যাওঁ। নালা কিন্তু ভয়ংকৰ, বলক গৈ থাকোঁ। গাইছ এইবিলাক পথাৰ চাব পাৰে। গাইছ আমি ফাইনেলি আহি বাগান পাই গ'লোঁ। চাওক, এইখনেই আমাৰ ঘৰৰ কাষত এইখনে বাগান হয়। চাওক, আহি মজাই বেলেগ। গাইছ এতিয়া আমি আগলৈকে গৈ আছোঁ, অলপ আগলৈকে যাই ফুৰি আহোঁ। চাওক, আমাৰ ঘৰৰ কাষৰ ওচৰত বাগানখন আৰু ঢেকীয়াজুলি বাগানখনটো একেই হয়। দেখাই দিব বলক। গাইছ আপোনালোকক মই এটা বস্তু দেখাই দিছোঁ। সেই চাই আগত ধুনীয়া কৰি চাহ গছত পানী দি আছে। এইবিলাক গাইছ চাই কিনে ভাল লাগে, মজা একদম। গাইছ আপোনালোকে কেমেৰাত ভালদৰে নেদেখিব পাৰে, কিন্তু চাহ গছত পূৰা পানী দি আছে, আৰু বাগানত আহি পূৰা মজাই বেলেগ। গাইছ এইপিনে আপোনালোকে চাব পাৰে ফটো এডিট কৰিছে। চাওক গাইছ, চাওক আপোনালোকক মই এটা বস্তু দেখাই দি আছোঁ। 1 2 3 গো। গাইছ চাওক, সেইটো চাওক বান্দৰ, সেইটো চাইছে, এইটো বান্দৰ, সেইটো বান্দৰ হৈ গাইছে। এই চাওক, এই চাওক তলত নামি চাওক। চাওক এই বম বান্দৰ আছে, মানে বহুত ডাঙৰ ডাঙৰ বান্দৰ আছে। এতিয়া আগতো আৰু আছে, এই গছডালটো আছে। বান্দৰে ডাঙৰ ডাঙৰ। আৰু যোনে যোনে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি থৈ দিছে চেনেলটো মোৰ, তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন জনাইছোঁ। গাইছ আৰু আপোনালোকে বাগানখন কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। চাওক ইমান সুন্দৰ বাগান, কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকক চাই কেনেকুৱা লাগিছে। আৰু চাওক মজা। বান্দৰৰ ওচৰতে গৈ আছোঁ, আপোনালোকে চাই যাব, খালি মই আপোনালোকক দেখাই গৈ আছোঁ। গাইছ এইপিনে চাওক, ৰাহুলে ধুনীয়া কৰি চাইকেল পাৰ কৰি আছে। চাওক এই বম নালা। চাওক এতিয়া বলক আমি আগত গৈ থাকোঁ। গাইছ গৈ আছোঁ এতিয়া আমি। চাওক এই চাইকেল চলাই আছে, ইয়াত ধামাকা একদম পূৰা স্পীড গৈ আছে। বান্দৰ আছে যে বহুত, সেইকাৰণে স্পীড গৈছে। আৰু বান্দৰে ধৰিলে আমাক ফুৰি পেলাব বান্দৰে। গাইছ এইটো গছ আছে মোৰ কাষত। এতিয়া এই গছটোৰ ওপৰত উঠি কিনে মই ফটো উঠিম। চাওক সি ফটো তুলিব, ফটো তুলিব। আৰু এতিয়া মই গছটোৰ ওপৰত উঠিম আৰু সি ফটো তুলিব। গাইছ চাওক ইমান ধুনীয়া কৰি ফটো চটো উঠি ল'লোঁ। এই চাওক ফটো, এই চাওক গাইছ ফটো উঠি ল'লোঁ গছডালৰ ওপৰত। এতিয়া বলক আমি আগত অলপ গৈ থাকোঁ। গাইছ এইবিলাক চাওক কলম দি দিছে। এই চাওক আগত এটা বগৰী গছ আছে, মানে কাটি দিছে এইবিলাক। চাওক এইবিলাক মানে কাটি দিছে, ঠাণ্ডা দিনত কাটে এইবিলাক। আৰু এইবিলাক সকলোৱে সেইখিনি লৈ যায়। এইবিলাক চাওক এই পাতবিলাক আহি সকলোৱে লৈ যায়, সেইবিলাক পাত। চাওক গাইছ এতিয়া চাইকেল মই চলাই আছোঁ। চাওক এতিয়া মই চলাম, ই বহি যাব। গাইছ আৰু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছোঁ, চাইকেল মাৰি বাগানত ইমান দূৰ কষ্ট কৰি বনাই আছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক জল্দি আৰু বেল আইকনটো অল কৰি দিয়ক। আৰু কমেণ্ট বক্সত জনাওক ভিডিঅ' চাই কেনেকুৱা লাগিছে। এই পৰিল বে গাইছ, পৰি গ'লো চাইছে। গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।